নমস্কাৰ মই ত্ৰিদীপ বৰা জিএনভি এক্সাম প্ৰিপাৰেচন ইউটিউব চেনেললৈ মই তোমালোক সকলোকে স্বাগতম জনাইছো আজি আমি আলোচনা কৰিম জৱাহৰ নবোদয় বিদ্যালয় বাছনি পৰীক্ষা 2021 চনৰ পাটিগণিতৰ প্ৰশ্ন উত্তৰ কেইটা ইয়াৰ আগৰ ভিডিঅ'ত মই জৱাহৰ নবোদয় বিদ্যালয় বাছনি পৰীক্ষা 2021 চনৰ মানসিক দক্ষতা পৰীক্ষাৰ প্ৰশ্ন কেইটা আগবঢ়াইছিলো তোমালোকে যদি ভিডিঅ'টো এতিয়ালৈকে চোৱা নাই তেন্তে ডেসক্ৰিপচনত মই লিংকটো দি দিম চাই ল'ব পাৰিবা আৰু এই পাটিগণিতৰ মই বুজাওঁতে যদি তোমালোকে কিবা বুজি নাপা তেন্তে কমেণ্ট কৰি দিব পাৰিবা আৰু ডেসক্ৰিপচনত আমাৰ হোৱাটছআপ গ্ৰুপৰ লিংক আছে গৈ জয়েন হৈ ল'ব পাৰিবা এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰিম আৰু তোমালোকে যদি জৱাহৰ নবোদয় বিদ্যালয় বাছনি পৰীক্ষা এনে ভিডিঅ'বোৰ চাই থাকিব বিচাৰা তেন্তে এতিয়া সাবস্ক্ৰাইব কৰা জেএনভি এক্সাম প্ৰিপাৰেচন ইউটিউব চেনেল এয়া তোমালোকে চোৱা জৱাহৰ নবোদয় বিদ্যালয় বাছনি পৰীক্ষা 2021 চনৰ পাটিগণিতৰ প্ৰশ্ন কেইটা এখন লেটেৰা হৈ আছে এইটা মই 41 নম্বৰটো কৰি দিম ইয়াৰ প্ৰশ্ন দিয়া আছে যে 4 8 আৰু 6 তিনিটা সংখ্যা গুণিত হোৱা সংখ্যাটো কি এতিয়া আমিটো কৰি চাওঁ আমাৰ এই প্ৰথম অংকটো দিয়া আছে যে 4 8 আৰু 6 তিনিটা সংখ্যা গুণিত হোৱা সংখ্যাটো কি তাৰ বাবে আমি কৰিব লাগিব 4 8 আৰু 6 লসাগু 4 8 আৰু 6 লসাগু হ'ব 24 তাৰ পিছত আমি কি কৰিব লাগিব যেহেতু 24ৰ গুণিতক 696 এতেকে 4 8 আৰু 6 ৰ গুণিতক হ'ব 696 গতিকে এয়া তোমালোকে চোৱা অপচন সি 696 এয়া চোৱা প্ৰশ্ন নং 42 270 আৰু 426 হৰণ কৰিলে প্ৰত্যেক অৱস্থা 6 ভাগ 1 টকা আটাইতকৈ ডাঙৰ সংখ্যাটো হ'ল এতিয়া আমি এটো কৰি চাওঁ তোমালোকক মই কৈ দিছোঁ কথাটো যেহেতু জৱাহৰ নবোদয় বিদ্যালয় বাছনি পৰীক্ষা যোনখন প্ৰশ্ন কাকত দিয়া থাকে প্ৰশ্নবোৰ একেবোৰে হয় কিন্তু ওলাপালকে থাকে গতিকে তোমালোকৰ কিতাপখনত এইবোৰ প্ৰশ্ন কবা আগত আহিব পাৰে পিছত আহিব পাৰে গতিকে তোমালোকে কিতাপ ভালকৈ চাই মিলাই ল'বা এতিয়া আমাৰ উত্তৰটো হ'ব এইটোৰ আমি কি কৰিব লাগিব 270 বিয়োগ 6 কৰিব লাগিব আৰু 426 বিয়োগ 6 কৰিব লাগিব 270 পৰা যদি 6 গুচি যায় মানে বিয়োগ কৰি দিয়া হয় তেতিয়া হ'ব 264 আৰু 426 পৰা 6 গলে হ'ব 420 এতিয়া আমি কি কৰিব লাগিব 264 আৰু 420 ৰ গসাগু নিৰ্ণয় কৰিব লাগিব আমাৰ এতিয়া 270 আৰু 426 ৰ গসাগু হ'ব 12 তোমালোকে এটো গসাগুটো যদি উলিয়াব ইয়া বুজি পাই নে উলিয়াই চাবা কাৰণ মই এটা কৈ থাকিলে ভিডিওটো বহুত দীঘল হৈ যাব এতিয়া চোৱা গসাগু হ'ল 12 যেহেতু বৃহত্তম সংখ্যা 270 আৰু 426 হৰণ কৰিলে প্ৰত্যেকবাৰতে ভাগ হিচাপে 6 থাকি যায় সেই সংখ্যাটো হৈছে 12 গতিকে আমাৰ উত্তৰ হ'ব 12 তোমালোকে চোৱা ইয়াত উত্তৰত এই 12টো আছে চোৱা 12 গতিকে আমাৰ হ'ব 12 উত্তৰটো শুদ্ধ এতিয়া আমি চাওঁ এই 43 নম্বৰটো 7.7 7.07 7.007 তথা 77.0077 ৰ যোগফল হ'ল এতিয়া তোমালোকে যেহেতু যোগ কৰিব জানা তথাপি মই কৰি দিছোঁ ইয়া চোৱা 7 7 7 14 4 ইয়াত আমি কাষৰ এনেকৈ পৰিপাটিকৈ কৰি লৈছোঁ 7 7 14 4 এক উকলিব গতিকে আমি একটো এই কাষৰ আঁচডালত থম ইয়াৰ 1 তাৰপিছত 7 উকলাই একহতি 8 তাৰপিছত 7 তলে নামি আহিলে দশমিক আছে দশমিক হ'ব 7 7 এনেকৈ 4টা যোগ কৰাকৈ তুমি 7 4টা আছে গতিকে 7 4 পূৰণ কৰিবা 7 4 গুণ 28 28ৰ 8 উকলিলে 2 তাৰপিছত 7 উকলা 2 হতি 9 এতিয়া আমাৰ এইটো উত্তৰটো হৈ গ'ল চোৱা আহা এতিয়া আমি চাওঁ ইয়াৰ পিছৰ অংকটো চোৱা এতিয়া আমাৰ ইয়াতো উত্তৰ আছে 98.7847 গতিকে এইটো উত্তৰ আমাৰ শুদ্ধ এতিয়া আমি কৰিম প্ৰশ্ন নং 44 3.003 পূৰণ 15 যোগ 0.0123 যোগ 5.0025 75ক সৰল কৰিলে পোৱা যাব প্ৰায় কৰি চাওঁ আহা এতিয়া আমি উত্তৰটো কৰি লওঁ এয়া চোৱা ইয়াৰ আমি কি কৰিব লাগিব এইকেইটা যদি আসন্ন মান লৈ লওঁ তেতিয়া আমাৰ আহিব 3 পূৰণ 15 যোগ এই 0 আছে গতিকে 0 যোগ এই 5ৰ 5 এতিয়া চোৱা 3 15 45 45 যোগ এই 5 5 এতিয়া আমাৰ উত্তৰটো হ'ল 50 এতিয়া আমি চাওঁ আহা এই 50টো আকৌ প্ৰশ্ন কাকতখনত আছেনে নাই এইয়া চোৱা প্ৰশ্ন কাকতত 50টো আছে এতিয়া আমাৰ শুদ্ধ উত্তৰ হ'ব 50 এতিয়া আমাৰ চোৱা ইয়া 45 নম্বৰ প্ৰশ্ন হৈছে এখন ৰেলগাড়ী দিল্লীৰ পৰা ৰাতিপুৱা 8:15 বজাত চলিবলৈ লয় আৰু আজমেৰ দুপৰীয়া 2:30 বজাত পায় দিল্লীৰ পৰা আজমেৰ পাবলৈ ৰেলগাড়ীখনৰ সময় লাগে আহাচোন কৰি চাওঁ উত্তৰ বিয়লি 2:30 বজা
সমান 14টা 30 মানে এইটো 24 ঘন দিয়া হয় এতিয়া 14টা 30 বিয়োগ 8টা 15 0 পৰা 5 যাব নে 1 ধাৰ কৰিলো 10 10 5 গ'ল থাকিল 5 2 1 গ'ল থাকিল 1 4 5 যাব 14 হ'ল 14 8 গ'ল থাকিল 6 এতিয়া হ'ল আমাৰ 6 ঘণ্টা 15 মিনিট গতিকে আমাৰ উত্তৰ হ'ব 6 ঘণ্টা 15 মিনিট ইয়াতো আছে 6 ঘণ্টা 15 মিনিট অপশ্যন বি এতিয়া চাওঁ ইয়াৰ পিছৰ প্ৰশ্ন দিয়া আছে যে 46 এখন খেল আধা ঘণ্টা খেলা হয় খেলৰ সময়ত 10 ভাগৰ 1 ভাগ টাইম আউটৰ বাবে লোৱা হয় এই টাইম কিমান মিনিটৰ হয় 5 মিনিট 3 মিনিট 6 মিনিট 4 মিনিট এইটো কৰি চাওঁ তেতিয়া গম পাই যাম এয়া চোৱা উত্তৰ বিৰতিৰ সময় সমান 10 ভাগৰ 1 পূৰণ 30 10 30ক 3 বাৰ গ'ল এতিয়া 3 গুণ 3 এয়া আমাৰ উত্তৰটো হ'ব 3 মিনিট ইয়াত চোৱা অপশ্যন বি 3 মিনিট এয়া প্ৰশ্ন নং 47 যদি 25 ভাগৰ x সমান x ভাগৰ 196 হয় তেন্তে x ৰ মান হ'ল আহাচ উলিয়াও আৰু 20 আৰু এতিয়া হয় এতিয়া 25 into 196 equal x square equal 5 square into 14 square x square equal 5 into 14 square গতিকে আমাৰ এতিয়া x ৰ মান কিমান হ'ল x ৰ মান 70 হ'ল কাৰণ 5 14 70 এয়া উত্তৰ 70 এয়া চোৱা 70 আৰু এতিয়া আহা আমি চাওঁ 48টো এটা বস্তু 7500 টকা কিনা হ'ল আৰু 8400 টকা বিক্ৰী কৰা হ'ল লাভৰ শতাংশ হ'ল 8% 10% 12% 10 সমস্ত 7 ভাগৰ 5% 8400 পৰা আমি 7500 বিয়োগ কৰিব লাগিব এতিয়া হ'ল আমাৰ 14 হ'ল 14 5 গ'ল থাকিল 9 গতিকে আমাৰ লাভ হ'ল 900 টকা এতিয়া আমি কি কৰিব লাগিব লাভৰ শতাংশ উলিয়াব হ'লে তোমালোকে চাগে নিশ্চয় সূত্ৰটো জানা এতিয়া আমি কি কৰিব লাগিব ওপৰত লাভটো দিব লাগিব লাভৰ তলত দিব লাগিব আমি ক্ৰয় কৰা মূল্যটো আছিলে এইটো 7500 পূৰণ 100 এতিয়া চোৱা এই 0 0 কাটিলো এতিয়া যদি আমি এই পক্ষটোৱে 900 হৰণ কৰি দিওঁ আমাৰ উত্তৰ আহিব 12 আমাৰ উত্তৰ হ'ল 12 এতিয়া আমি পেপাৰখন চাওঁচোন পেপাৰখনতো আছে এইটো চোৱা 12 এতিয়া চাওঁ আমি প্ৰশ্ন নং 49 এটা ৰেডিঅ' অংকিত মূল্য 4 ভাগৰ 3 ক্ৰয় কৰে আৰু ইয়াক অংকিত মূল্যকৈ 20% অধিক দামত বিক্ৰী কৰে কিমান শতাংশ লাভ হয় ইয়াত যে কৈছে অংকিত মূল্য মানে ইয়াত কিছুমান বস্তু কিনিব যোৱা তেন্তে বস্তুটোৰ দামটো লিখা থাকিব কিমান দাম এতিয়া তাতকৈ মানে 20% অধিক দামত বিকিলে এতিয়া কিমান শতাংশ লাভ হ'ল উলিয়াওঁচোন আহা আমি ধৰি ল'লোঁ তাততো কৈছে যে অংকিত মূল্য গতিকে কেমেৰাটো অংকিত মূল্য x টকা গতিকে কিনা দাম হ'ব আমাৰ কিনা দাম সমান আৰু এতিয়া আমি বেচা দাম উলিয়াবৰ কাৰণে কৰিব লাগিব বেচা দাম সমান x প্লাছ xৰ 20% এতিয়া হ'ল আমাৰ x প্লাছ 100 ভাগৰ 20x আৰু এতিয়া x প্লাছ 1/5 তোমালোকে যদি কিবা বুজি নাপা ক'বা দেই মই এবাৰ ইংৰাজী কৈছোঁ কথাবোৰ এবাৰ অসমীয়া কৈছোঁ তোমালোকে বেয়া নাপাবা মানে অসমীয়া ক'বলৈ চেষ্টা কৰিছোঁ কিন্তু ইংৰাজী গুচি আহিছে এতিয়া আমি কি কৰিলোঁ চোৱা এয়া 5 ভাগৰ 6x আৰু গতিকে এতিয়া আমাৰ লাভটো উলিয়াম আমি এইটো ইয়াত আহিব 5 ভাগৰ 6x বিয়োগ 4 ভাগৰ 3x গতিকে আমাৰ 5 4 গুণ 20 আমাৰ এই 4 আৰু 6 পূৰণ কৰিলে কিমান হ'ব 6 4 গুণ
24 আৰু এই 5 3 গুণ 15 এতিয়া চোৱা এয়া বিয়োগ কৰিছো x টো দিবই লাগিব গতিকে এতিয়া আমাৰ হল 9 20 ভাগৰ 9 আৰু এতিয়া লাভৰ শতাংশ হল এতিয়া আমাৰ হল লাভৰ শতাংশ কি কৰিব লাগিব আমি 20 ভাগৰ 9 হ'ব লাগে 9/20 হয় আৰু 4 ভাগৰ এই যে 4 ভাগৰ 3 টো ইয়ালে আহিব 4 ভাগৰ 3 x পূৰণ 100 তোমালোকে যদি এয়া কাটকুট কৰা তেন্তে এটো লাভ চোৱা 9/20x into 4/3x into 100 গতিকে আমাৰ এয়া চোৱা এতিয়া আমি কি কৰিম 20 এ 100ক 5 বাৰ গ'ল 3 এ 9ক 3 বাৰ গ'ল 4 5 গুণ 20 20 3 গুণ 60 গতিকে আমাৰ শুদ্ধ উত্তৰ হ'ল 60% এয়া চোৱা ইয়াতো আছে এয়া 60% এতিয়া আমি ইয়াৰ পিছতো চাওঁ ইয়াৰ পিছতো হৈছে প্ৰশ্ন নম্বৰ 50 নিম্নলিখিত ৰাশিৰ পূৰ্ণ সংখ্যাৰ নিকটতম মান হ'ব কৰি চাওঁ আহাচোন ইয়াত দিয়া আছে যে 349 পূৰণ 51 যোগ 632 হৰণ 31 আহা কৰি চাওঁ ইয়াৰ 50ৰ উত্তৰটো 349 পূৰণ 51 যোগ 632 হৰণ 31 এতিয়া কি হ'ল 349 পূৰণ 51 হলে হ'ব তোমালোকৰ আৰু 632 তোমালোকে 31 হৰণ কৰিলে পাবা 20 এয়া হ'ব আখন্ন মান আৰু এতিয়া হ'ব এতিয়া আমি আখন্ন মানটো উলিয়াম 17819 আমাৰ কি হ'ল চোৱা এই 17799 20 যোগ কৰিলো কিমান হ'ল 17819 যিটো 17821ৰ সমান হয় গতিকে এতিয়া আমাৰ কি হ'ব 21ৰ সমান হ'ল যিহেতু শুদ্ধ উত্তৰ হ'ব আমাৰ 17821 তোমালোকে যদি ৰাশিৰ নিকটতম মান উলিয়াবলৈ শিকা নাই তেন্তে বুজি নাপাবা তোমালোকে এয়া শিকি ল'বা যদি টিউচন কৰি আছা বা বুজি নাপালে কমেণ্টত সুধিবা মই আগতেও কৈছোঁ হোৱাটছআপ গ্ৰুপৰ লিংক ডেছক্ৰিপশ্যনত আছে জইন হৈ ল'বা আৰু এতিয়া আহা চাওঁ আমি এই 17821টো আছেনে নাই এয়া চোৱা অপশ্যন চি 17821 আজিলৈ এই 10টা প্ৰশ্ন মই তোমালোকক আগবঢ়াই দিলোঁ ইয়াত 10টা প্ৰশ্ন মই এটা ভিডিঅ'তে দিম বুলি ভাবিছিলোঁ কিন্তু মোবাইলৰ স্পেচৰ অসুবিধাৰ বাবে গোটেইটো ভিডিঅ' ছেভ নহ'ল গতিকে মই 10টা দিলোঁ ইয়াৰ পিছৰ ভিডিঅ'টো মই 10 আৰু ইয়াৰ পাছৰ 10টা দি দিম ইয়াৰ পাছৰ 10টা তোমালোকে প্ৰথমে বাবে এতিয়া ছাবস্ক্ৰাইব কৰি থোৱা JNV এক্সাম প্ৰিপেৰেশ্যন ইউটিউব চেনেলটো আৰু তোমালোকে যদি কিবা বুজি নাপালা তেন্তে কমেণ্টত সুধিব পাৰিবা আৰু ডেছক্ৰিপশ্যনত আমাৰ হোৱাটছআপ গ্ৰুপৰ লিংক আছে গৈ জইন হৈ ল'বা আজিলৈ ধন্যবাদ